জুবিন গাৰ্গৰ পুনৰ জন্ম হল হয় জুবিন গাৰ্গৰ পুনৰ জন্ম হ'ব বুলি আপোনালোকে শুনি আছিল কিন্তু লাখ লাখ ভক্তপ্ৰাণৰ অনুৰোধত আৰু তেওঁলোকৰ ইচ্ছাত পৰমাত্মাই পুনৰবাৰ জন্মগ্ৰহণ কৰিলে এই মহান শিল্পীজনে ছিংগাপুৰৰ এখন ভিতৰুৱা গাঁৱত এটা দৰিদ্ৰ পৰিয়ালত এই খবৰটো আহি পৰিছে আৰু জন্ম হৈ জুবিনৰ মায়াবিনী গীতটো থুকাথুকি সুৰেৰে তেওঁ গালে সেই ভিডিঅ' ক্লিপটো এতিয়া ভাইৰেল হৈ পৰিছে আৰু সেই ভিডিঅ' ক্লিপটো মই আপোনালোকক দেখাম আপোনালোকে দেখিলে আচৰিত হৈ যাব আৰু গাৰ নোম হিয়ৰি উঠিব আমাৰ মৰমৰ শিল্পীজনৰ পুনৰ জন্ম হল হয় পুনৰ জন্ম হল আমাৰ মহান শিল্পীজন আৰু এই শিল্পীজন এতিয়া জন্ম হৈছে ছিংগাপুৰৰ এটা ভিতৰুৱা এখন গাঁৱত এটা দুখীয়া দৰিদ্ৰ পৰিয়ালত আৰু এটা ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে জন্ম হৈয়ে তেওঁ গুণগুণাইছে মায়াবিনী গীতটো থুকাথুকি সুৰেৰে হয় মাত যদিও শিশুটিৰ ফুটা নাই এতিয়াও থুকাথুকি মাতেৰে মায়াবিনী গীতটো গুণগুণাইছে আপুনি শুনিলে গম পাব যদিও শব্দবোৰ স্পষ্ট নহয় কিন্তু সুৰটো সকলোৰে মনে মনে আছে মনত সোমাই আছে আৰু আপোনাক মই এই ক্লিপটো লগাই দিম লগাই দিলে আপুনি গম পাব যে সেই কণমানিটোৱে সেই সদ্য জন্মপ্ৰাপ্ত সেই সদ্যপা শিশুটিয়ে কেনেকৈ গুণগুণাইছে মাতৃৰ গৰ্ভৰ পৰা ভূমিষ্ঠ হওঁতেই হয় এই কণমানিটিৰ চকু ইমানেই উজ্জ্বল ইমানেই তীক্ষ্ণ সকলোৰে চকু কাহি নিছে বৰ্তমান সময়ত আৰু ছিংগাপুৰত অসমৰ এই মহান শিল্পীজন যে নাইকিয়া হল এই কথাটো ছিংগাপুৰৰ অলিয়ে গলিয়ে ছিংগাপুৰত সকলোৱে গম পায় যে এজন মহান শিল্পী অসমৰ পৰা আহি আমাৰ ইয়াত নাইকিয়া হৈছিল আৰু সেই কথাটো বিয়পি পৰাৰ পিছতেই এতিয়া তাৰ ছিংগাপুৰবাসীৰ ৰাইজে গম পাইছে আৰু দেখিছে যে সেই কণমানিটোৱে জন্ম হোৱাৰ পিছতেই সেই গীতটো মায়াবিনী গীতটো গুণগুণাব পাৰিছে এই কথা কেনেকৈ সম্ভৱ এই কথা কিন্তু সম্ভৱ হৈ উঠিছে আপোনালোকক মই শেষৰ ফাললৈ সেই ক্লিপটো লগাই দিম আপোনালোক শুনিলে আচৰিত হ'ব কাৰণ অজস্ৰ অনুৰাগী জুবিন গাৰ্গৰ অজস্ৰ অনুৰাগীয়ে কান্দিছে জুবিন গাৰ্গক হেৰুৱাই জুবিন গাৰ্গৰ সেই পৰমাত্মাই স্বৰ্গত স্থান পাইছে বুলি সকলোৱে বিশ্বাস কৰিছে আৰু জুবিন গাৰ্গে এনেকুৱা কাম কৰা নাছিল যি কামৰ বাবে তেওঁ পুনৰ জন্ম নহব হয় সেইজন ব্যক্তিৰে পুনৰ জন্ম হয় যিজন ব্যক্তিয়ে কোনো পাপ কাম নকৰে যিজন ব্যক্তিয়ে কোনো পাপ কাম কৰা নাই কেৱল ৰাইজৰ জ্ঞাতাৰ্থে ৰাইজৰ কাৰণে ৰাইজৰ সৎ বিচাৰ কৰে আৰু ৰাইজৰ কাৰণে তেওঁ কাম কৰি যায় ওৰে জীৱন সেইজন ব্যক্তিয়ে খুব সোনকালে আচলতে জন্মগ্ৰহণ কৰে অৰ্থাৎ পুনৰ জন্ম লাভ কৰে আৰু সেই পুনৰ জন্ম লাভ কৰিছে জুবিন গাৰ্গে বৰ্তমান সময়ত আৰু তেনেকুৱা এজন সৌভাগ্যৱান ব্যক্তি আমাৰ অসমত আছিল যিজনৰ নাম হৈছে জুবিন গাৰ্গ আৰু অসংখ্য জুবিন প্ৰেমী অসংখ্য জুবিন অনুৰাগীয়ে অসমৰ ৰাইজে ভাৰতবৰ্ষৰ ৰাইজে জুবিন গাৰ্গৰ পুনৰ জন্ম হোৱাটো বিচাৰিছে অন্তকৰণে আপোনালোকে সকলোৱে অনুভৱ কৰিছে আজি এমাহ দিন পাৰ হৈ গৈছে ১.৫ মাহত ভৰি দিছে এতিয়া জুবিন অনুৰাগীয়ে এতিয়াও পাহৰিব পৰা নাই জুবিনৰ সেই স্মৃতিবোৰ গতিকেহে জুবিন গাৰ্গে সৃষ্টি কৰি যোৱা সেই ৰৈ ৰৈ বিনালে সেই ছবিখনৰ ছবি গৃহত গৈ এতিয়াও ৰাইজে জুবিনৰ অনুৰাগীয়ে হুক হুকাই কান্দি পেলাইছে জুবিনক দেখি আৰু জুবিনক দেখি এতিয়াও কান্দিছে বহু ৰাইজে আৰু সেই ৰাইজৰ অনুৰোধ যেন জুবিন গাৰ্গ পুনৰ জন্ম হওক পুনৰ জন্ম লাভ কৰক এই পৃথিৱীলৈ পুনৰ ঘূৰি আহক জুবিন গাৰ্গৰ আধৰুৱা কামবোৰ যেন তেওঁ পুনৰ কৰিব পাৰে আৰু সেই অনুৰোধ এতিয়া ৰাখিছে পৰমাত্মাই মানুহে যেতিয়া অধিক ইচ্ছা কৰে মানুহে যেতিয়া অধিক বিচাৰে সেই বস্তুটো মানুহক দিয়ে আৰু জুবিন গাৰ্গক ইমান মানুহৰ অন্তৰে বিচাৰিছে আপুনি ভাবিব নোৱাৰিব আজি ১.৫ মাহ দিন চুইছে আৰু এই ১.৫ মাহ দিনত আপুনি অনুভৱ কৰিছে যে জুবিন গাৰ্গ প্ৰকৃততে জীয়াই থকাৰ ধৰণৰ হৈছে আৰু কোনেও বিশ্বাস কৰিব পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গুচি গ'ল জুবিন গাৰ্গ প্ৰকৃততে জীয়াই আছে আৰু তাৰ বিভিন্ন ধৰণৰ ৰূপ জুবিন গাৰ্গে সময়ে সময়ে দি আহিছে এই কথাটো আপোনালোকে গম পাইছে কাৰণ ছিংগাপুৰৰ পৰা যিদিনা তেওঁ নৰশ্বৰ দে আহি অসমত উপস্থিত হৈছিল আৰু অসমত উপস্থিত হোৱাৰ লগে লগে বৃষ্টিপাত হৈছিল আৰু সেই বৃষ্টিপাতৰ মূল লক্ষ্য আৰু উদ্দেশ্যই আছিল যে জুবিন গাৰ্গে কৈছিল মোৰ উপস্থিতি আছে মই এতিয়াও আছো সেই বৰষুণ জাকে তেনেকৈ কৈছিল আৰু এতিয়া ৰৈ ৰৈ বিনালে চিনেমাখনৰ যিদিনা মুক্তি লাভ কৰিছে ৰাতিপুৱা অৰ্থাৎ পুৱতি নিশা ৪:৪৫ যেতিয়া প্ৰথম দৰ্শনী দিছে সেই আগৰ সময়খিনিত তো জুবিন গাৰ্গে নিজৰ উপস্থিতি দেখাইছে অসমৰ ৰাইজক ভক্তপ্ৰাণ ৰাইজক জুবিনৰ অনুৰাগীক পৰমাত্মাই যদি বিচাৰে হয়তো তেওঁৰ জন্ম ছিংগাপুৰৰ সেই দৰিদ্ৰ পৰিয়ালটোত হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি কিন্তু এনে আশা কৰিছে ৰাইজে যে জুবিন গাৰ্গৰ নতুন জন্ম অৰ্থাৎ পুনৰ জন্ম পালে ছিংগাপুৰৰ এখন গাঁৱত এই কথাটো যেন এটা নিউজ আকাৰে আহক তেওঁ জন্ম হৈয়ে গুণগুণাইছে এনেকুৱা কথাও আচলতে ওলাওক এই কথাটো আমাৰ ৰাইজে বাৰে বাৰে বিচাৰিছে মনে প্ৰাণে বিচাৰিছে আমাৰ জুবিন গাৰ্গ পুনৰ জন্ম হোৱাটো ধন্যবাদ